আজিৰ এই UPPL দলৰ ত্ৰিবাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰা BTRৰ CM তথা UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, BTRৰ ডেপুটি CM গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, ফণীধৰ তালুকদাৰ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়া, হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়ক BTRৰ EM MCLA আৰু UPPL দলৰ সন্মানীয় বিষয়ববীয়াসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আজি UPPL দলৰ তৃতীয় ত্ৰিবাৰ্ষিক সন্মিলন উপলক্ষে UPPL দলৰ সকলো কাৰ্যকৰ্তা বন্ধু বান্ধৱীলৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। UPPL দলৰ জন্মৰ পিছত এটা সংগ্ৰামৰ পৃষ্ঠভূমিত এটা UPPL দলৰ ৰাজনৈতিক দল হিচাপে জন্ম হৈছিল। এই ৰাজনৈতিক দলটোৱে জন্মৰ কেইটামান বছৰৰ ভিতৰতে BTRৰ শাসনলৈ আহিবলৈ সক্ষম হ'ল। এই দলটোৱে বিধানসভাত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পালে, ভাৰতৰ সংসদলৈ যোৱাৰ সৌভাগ্য বুটলিলে আৰু অসম চৰকাৰৰ কেবিনেটত মন্ত্ৰী হিচাপে জনসাধাৰণক সেৱা কৰাৰো গুৰু দায়িত্ব লাভ কৰিলে। জন্মৰ ইমান কম সময়ৰ ভিতৰতে ইমানখিনি সফলতা লাভ কৰা UPPL দল আৰু ইয়াৰ কাৰ্যকৰ্তা সকললৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। বৰভূমিলৈ মই যেতিয়াই আহোঁ তেতিয়াই মই অত্যন্ত আনন্দ অনুভৱ কৰোঁ। অঞ্চলটোৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ইয়াৰ জনসাধাৰণৰ ইতিহাসে, সমৃদ্ধ ইতিহাসে মোক সদায়ে মুগ্ধ কৰে। কোকৰাঝাৰৰ চন্দাপাৰাৰ এই জৌগালু পথাৰত আপোনালোকৰ বিপুল উপস্থিতিয়ে দেখা দিয়া উৎসাহ উদ্দীপনাই এই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত UPPLৰ জনপ্ৰিয়তা আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ কাম কাজ আৰু UPPL নেতৃত্বাধীন BTR চৰকাৰৰ কাম কাজৰ প্ৰতি আপোনালোকৰ পূৰ্ণ সহযোগিতাক পুনৰ এবাৰ প্ৰমাণ কৰিছে। মই আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ লগনত মই বৰভূমিৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৱা অক্টোবৰ মাহত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ বাবে মই যেতিয়া কোকৰাঝাৰলৈ আহিছিলোঁ তেতিয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ দতমাস্থিত বাসভৱনলৈ গৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ মোৰ সৌভাগ্য হৈছিল। সেই দিনটোতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ ৰাজ্যখনতে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত আমি ৰাইজৰ আগত সদৰি কৰিছিলোঁ। দতমাৰ বৰাগাড়ীত এটি সৰু দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক আছিল। গণতন্ত্ৰৰ প্ৰতি আস্থাবান
উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ অহিংসা নীতিক সমৰ্থন কৰি আৰু এই নীতিৰে অনুপ্ৰাণিত হ'বলৈ বড়ো জাতিক প্ৰেৰণা যোগাইছিল। তেওঁ জনজাতীয় লোক তথা বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নতিকল্পে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অহিংসভাৱে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ এক গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিছিল আৰু এই আত্মনিয়ন্ত্ৰণৰ আন্দোলনটোৱে এটা সময়ত বিশাল আয়তন লাভ কৰিছিল আৰু সমগ্ৰ বড়ো জাতিক বিশ্ববাসীৰ আকৰ্ষণ কৰিবলৈ দৃষ্টি আকৰ্ষণলৈ আনিবলৈ সক্ষম হৈছিল। আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আমি অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছো। শ্ৰদ্ধা ৰাইজ, আজি এই বড়ো ভূমিত থিয় হৈ আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে এই বড়ো ভূমি হৈছে বিভিন্ন জাতি উপজাতিৰ মিলনৰ প্ৰতীক স্বৰূপ। এই বড়ো ভূমিত আমাৰ অসমীয়া ভাষী লোকসকল বাস কৰে, এই বড়ো ভূমিত বঙালী ভাষী লোকসকল বাস কৰে, এই বড়ো ভূমিত হিন্দী ভাষী লোকসকল বাস কৰে, মোৰ আদিবাসী বন্ধু বান্ধৱীসকল বাস কৰে, এই বড়ো ভূমিত কোচ ৰাজবংশী লোকসকলে বাস কৰে, এই বড়ো ভূমিত গোৰ্খা লোকসকলে গৌৰৱেৰে বাস কৰে, এই বড়ো ভূমিত শৰণীয়া কছাৰী মদাহী আৰু ৰাভা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাবোৰে এই বড়ো ভূমিৰ বিকাশৰ প্ৰতি বৰঙণি আগবঢ়াইছে। মই UPPL দলক আহ্বান জনাম যে বড়োলেণ্ডৰ শাসনৰ বাগজৰি লোৱাৰ দায়িত্বৰ সময়ছোৱাত আমি সদায় বড়ো ভূমিৰ প্ৰতিটো জাতি উপজাতিৰ প্ৰতি আমাৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে সৈতে পালন কৰিব লাগিব আৰু প্ৰতিটো ভাষা ভাষীৰ উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, এই বড়ো ভূমিত স্থায়ী শান্তি স্থাপন আৰু সংঘাতমুক্ত পৰিৱেশ সৃষ্টি কৰি অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ আত্মপ্ৰকাশ ঘটিছিল। বড়োলেণ্ডত সেই সময়ত গা কৰি উঠা অবিশ্বাস আৰু বিশৃংখলাৰ পৰিস্থিতি আৰু দুৰ্নীতিৰ পাকচক্ৰত নিমজ্জিত হোৱা বিটিআৰৰ এক সুশাসনৰ পৰিৱৰ্তনৰ সংকল্পেৰে UPPL দলৰ জন্ম হৈছিল, যি সময়ত অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ নতুন দিগন্তৰ দিশে দ্ৰুতগতিত ধাৱমান হ'ব লাগিছিল। সেই সময়ত দুৰ্নীতি আৰু এই UPPL দলৰ জন্ম হৈছিল। জন্ম লগ্নৰে পৰা অঞ্চলটোৰ জনসাধাৰণৰ এক সামূহিক কণ্ঠৰ বাহক হিচাপে দলটোৱে কাম কৰি আৰ্থ সামাজিক উন্নয়ন, পাৰস্পৰিক সদ্ভাৱ সম্প্ৰীতি বৰ্তাই ৰাখি বিকাশ আৰু প্ৰগতিৰ দিশত আত্মনিয়োগ কৰিছে। শান্তি আৰু উন্নয়নেহে বিকাশ সুনিশ্চিত কৰে। এই পূৰ্বচৰ্ত সৰুগত কৰি কৰ্মক্ষেত্ৰত নামি পৰা দল সংগঠন নতুবা চৰকাৰে কেতিয়াও জনসাধাৰণৰ আস্থা নেহেৰায়। আজি মই অত্যন্ত আনন্দিত যে অকল বিটিআৰৰ নেতৃত্ব লোৱা দল হিচাপেই নহয়, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ এক মিত্ৰ দল হিচাপে আজি আমাৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমৰ সামগ্ৰিকভাৱে উন্নয়নৰ দিশত UPPL দলৰ কৰ্মকৰ্তাসকলে বৰঙণি আগবঢ়াই আহিছে। মই আশা কৰিম যে অনাগত দিনতো UPPL দলে এই বড়ো ভূমিত বাস কৰা
সকলো জাতি জনগোষ্ঠীৰ চিন্তাৰ এক বাহক হৈ বিকাশৰ এক কণ্ঠ হৈ আৰু বড়োভূমিৰ উন্নয়নৰ এক বিৰাট ডাঙৰ উজ্জ্বল ভোটাতৰা হৈ সমগ্ৰ দেশতে জিলিকি উঠক তাৰ বাবে মই UPPL দলক আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিম। শ্ৰদ্ধা ৰাইজ, বড়োসকল হ'ল আমাৰ অসমৰ প্ৰাচীনতম বুৰঞ্জী সমৃদ্ধ সৰ্ববৃহৎ জনগোষ্ঠী। অসমৰ বড়োসকল আহোম আৰু আৰ্যসকলৰ কেইবাশৰ বছৰ আগৰে পৰা কৃষি উপযোগী আৰু উপযুক্ত বাসস্থান বিচাৰি উত্তৰ পূব আৰু উত্তৰ পশ্চিম চুকেদি অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ, বৰাক, কপিলী আৰু ইয়াৰ উপনদীসমূহৰ পাৰে পাৰে বসবাস কৰিছিল। তাৰ প্ৰমাণ বৰ্তমানৰ অসমৰ নদ নদী, জান জুৰি, বিল আৰু ঠাইৰ নামবোৰৰ পৰাই প্ৰমাণিত কৰিব পাৰি। নৃতত্ত্ববিদসকলৰ মতে বড়োসকল আছিল প্ৰাচীন আদিভূমি আছিল তিব্বত আৰু সেই শতিকে তেওঁলোক বৌদ্ধ আছিল। এই বৌদ্ধ শব্দৰ পৰাই বড়ো শব্দৰ উৎপত্তি হৈছিল। এই কথাই কোনেও নুই কৰিব নোৱাৰে যে কেইবা হাজাৰ বছৰ পূৰ্বে বড়োসকলে কোনো প্ৰাকৃতিক বা ভৌগোলিক কাৰণত এই অসম নামৰ বিশাল ভূখণ্ডত খিতাপি লৈছিল আৰু এক সুকীয়া সাংস্কৃতিক ভাষিক বৈশিষ্ট্যৰে এই অঞ্চলটোৰ বিভিন্ন ভাষিক সম্প্ৰদায় আৰু বিভিন্ন সাংস্কৃতিক মূলৰ মানৱ প্ৰজাতিৰ লগত পাৰস্পৰিক দিয়া আৰু লোৱাৰ বিনিময়েৰে বসবাস কৰিছিল। যোগিনী তন্ত্ৰত প্ৰাচীন কামৰূপৰ ধৰ্মত কৈৰাতজ বুলি উল্লেখ আছে। নিঃসন্দেহে কিৰাত শব্দই বড়োসকলকে সামৰি লৈছিল। প্ৰাগজ্যোতিষপুৰ, কামৰূপ আৰু পিছলৈ অসম নামে জনাজাত এই ঐতিহাসিক বিশাল ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে। এই বিশাল ভূখণ্ডত আহোমসকলে পদাৰ্পণ কৰাৰ কেইবাশ বছৰ আগতে কিৰাত ফৈদৰ মহিৰাংগ দানৱ, নৰকাসুৰ, বান ৰজা, ভীষ্মক ৰজা, ভগদত্ত, হিড়িম্বাকে আদি কৰি তুলাৰাম সেনাপতিলৈ বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল আৰু বিভিন্ন ৰাজ্যৰ নাম দিছিল। বিভিন্ন আৰ্থ-সামাজিক পৰিঘটনা, মানৰ আক্ৰমণ আৰু পাছলৈ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী আগ্ৰাসন তেওঁলোকৰ জাতিগত পৰিচয় দাঙি ধৰাৰ লগতে তেওঁলোকে মানৱ সম্পদৰ অতীত ঐতিহ্য বহন কৰিছে। আজিৰ এই UPPL দলৰ এই পবিত্ৰ ত্ৰিবাৰ্ষিক অধিৱেশনত মই থিয় হৈ বড়োসকলক নিজৰ ঐতিহ্য, নিজৰ পৰম্পৰা, নিজৰ সাহিত্য, নিজৰ ভাষা আৰু নিজৰ ধৰ্মীয় বিশ্বাসক শক্তিশালী কৰাৰ বাবে মই আহ্বান জনাম। তিব্বত চীনীয় ভাষা গোষ্ঠীৰ তিব্বত বৰ্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখাটো হৈছে অসম বৰ্মী শাখা। এই শাখাৰ দুটা প্ৰধান ভাগ হৈছে বড়ো নগা আৰু কুকি চীন। বড়ো নগা শাখাৰ ভিতৰত এটা অন্যতম শক্তিশালী ভাষা হৈছে বড়ো ভাষা। বড়োসকলৰ নিকটতম সহোদৰ আৰু প্ৰতিবেশী হিচাপে বসবাস কৰি অহা অসমৰ অন্যান্য ভাষা-ভাষী জনগোষ্ঠীসকলৰ সৈতে বড়োসকলৰ সম্পৰ্ক প্ৰাগ ঐতিহাসিক কালৰ পৰাই বৰ্তি আহিছে। সহস্ৰাধিক বছৰ ওচৰা ওচৰিকৈ বসবাস কৰাৰ ফলত বড়োসকলৰ অনুপম সাংস্কৃতিক উপাদানবোৰ অন্যান্য সংস্কৃতি, বিশেষকৈ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ আজি অংগীভূত হৈ পৰিছে। বড়ো আৰু অসমীয়া ভাষাৰ ঐতিহাসিক সম্পৰ্ক গঢ়ি উঠিছিল বিভিন্ন আদান প্ৰদানৰ জৰিয়তে। আবহমান কালৰ পৰা সামাজিক জীৱনত এই আদান প্ৰদান অতি নীৰৱে দুইখন সমাজৰ মাজত চলি আছে আৰু চলি থাকিব।
সকলৰ খেতি বাতিৰ সঁজুলি, ঘৰ সজাৰ প্ৰণালী, তাঁতশাল আৰু ঘৰুৱা জীৱনৰ মিল পোৱা যায়। বড়ো ভাষাৰ শব্দৰ সম্ভাৰ আৰু সাংস্কৃতিক উপাদানে অসমীয়া সমাজ সংস্কৃতি চহকী কৰাৰ লগতে অসমীয়া ভাষাভাষী তথা সংস্কৃতিৰ সাধকেও বড়ো সমাজ সংস্কৃতিলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। বড়ো জনগোষ্ঠীৰ উত্তৰণত বৰ্তি হোৱা মহান অসমীয়াসকলৰ ভিতৰত ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ নাম বিশেষভাৱে উল্লেখনীয়। বড়ো ভাষাৰ বৰ্ণনাত্মক বিশ্লেষণৰ জৰিয়তে তেখেতে অসমৰ ভাষাতত্ত্বৰ অধ্যয়নত অৱদান আগবঢ়াইছে। 1964 চনত বাণীকান্ত কাকতিৰ অধীনতে ডেছক্ৰিপটিভ এনালাইচিছ অফ বড়ো লেংগুৱেজৰ গৱেষণা সম্পাদন কৰি বড়ো ভাষালৈ ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যে এক অদ্ভুত বৰঙণি আগুৱাই থৈ গৈছে। অসমীয়া ভাষা আৰু বড়ো ভাষাৰ মাজত যি মিলনৰ পটভূমি আছে, এই পটভূমিৰ ভিতৰতে বড়ো ভূমিত অসমীয়া ভাষী আৰু বড়ো ভাষীসকলে সমন্বয়ৰ সেতু নিৰ্মাণ কৰিব লাগিব আৰু এটা বৃহৎ জাতিলৈ নিজক পৰিগণিত কৰিব লাগিব। আমাৰ মাজত সোমাই অহা বঙালী জনগোষ্ঠীৰ লোকসকল আৰু গোৰ্খা জাতিৰ লোকসকল আৰু আন আন জনজাতিৰ ভাষা সংস্কৃতিও এই বড়ো ভূমিক মহান কৰিছে। মই UPPL দলক আহ্বান জনাম যে এটা বিশেষ জনগোষ্ঠীৰ পৰা নেতৃত্ব লৈ বড়ো ভূমিৰ সমগ্ৰ জনগোষ্ঠীকে নেতৃত্ব দিয়াৰ এক মহান আকাংক্ষাৰে UPPL দল আগবাঢ়ি যাওক আৰু এই বড়ো ভূমি শান্তি, সম্প্ৰীতি আৰু সমন্বয়, প্ৰগতি আৰু বিকাশৰ এক নতুন দিগন্তলৈ পৰিণত কৰক। তাৰ বাবে মই UPPL দলক আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে বড়ো ভূমিৰ উন্নয়নৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন সদায় দায়বদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত 27 জানুৱাৰী 2020 বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। যদিও আক্ষৰিক অৰ্থত ই এখন তৃতীয় বড়ো চুক্তি, কিন্তু এইখন বড়ো চুক্তিয়ে সামাজিকভাৱে, ৰাজনৈতিকভাৱে আৰু ঐতিহাসিকভাৱে বড়ো আন্দোলনৰ এক শেষ যুদ্ধৰ বিজয়ৰ ঘোষণা কৰিছিল আৰু বড়ো ভূমি এক শান্তি আৰু সম্প্ৰীতিৰ এক মহান ভূমিলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰিছিল। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এই বড়ো শান্তি চুক্তিৰ পিছত আজি বড়োলেণ্ডৰ প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে অস্ত্ৰ সম্বৰণ কৰে। এই বড়ো ভূমিত এটা প্ৰগতিয়ে আজি এক উন্নয়নৰ নতুন দিগন্তলৈ ঢাপলি মেলিছে। আজি আমি অসম চৰকাৰে সমগ্ৰ শক্তিৰে সৈতে আপোনালোকৰ ওচৰত আকৌ এবাৰ আমি ঘোষণা কৰিব খোজো যে এই বড়ো চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰ আগতেও দায়বদ্ধ আছে। আগতে ঢেকিয়াজুলিৰ বনাঞ্চলত বাস কৰা জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰি বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি এক ডাঙৰ সিদ্ধান্তত উপনীত হ'ব পাৰিছিলো। বড়ো ভাষাক দ্বাদশ শ্ৰেণীলৈকে মাধ্যম হিচাপে ঘোষণা কৰি বড়ো ভাষাৰ উত্তৰণত আমি এক নতুন পথ আমি মুকলি কৰি দিবলৈ সক্ষম হৈছিলো। আজি আমি অত্যন্ত আনন্দিত যে অহা বছৰৰ ভিতৰত কোকৰাঝাৰত মেডিকেল কলেজে প্ৰাণ পাই উঠিব। এই মেডিকেল কলেজ আমি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিম। অহা 11 ডিচেম্বৰৰ পৰা তামুলপুৰত বড়ো ভূমিৰ দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কেম্পাছৰ কাম আৰম্ভ কৰাৰো আমি ব্যৱস্থা হাতত লম। আজি আমি
এই বড়ো চুক্তি অনুসৰি বড়ো ভাষাক সমগ্ৰ অসমতে আজি ৰাজ্যিক ভাষাৰ আমি মৰ্যাদা দিয়াত আমি সক্ষম হৈছো। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টা আজি সমগ্ৰ উত্তৰ পূবত ৮,০০০ বিদ্ৰোহীয়ে মূল খুঁটিলৈ ঘূৰি আহিছে আৰু এই সমগ্ৰ ব্যৱস্থাটোক নেতৃত্ব দিছে আমাৰ বড়ো ভূমিৰ পুৰণা বিদ্ৰোহী সংগঠনসমূহে। মই আজিৰ সভাটো আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব খোজো যে যিসকলৰ গোচৰ এতিয়াও প্ৰত্যাহাৰ হোৱা নাই তেওঁলোকৰ গোচৰসমূহ আইন শৃংখলাৰ মাজত থাকি প্ৰত্যাহাৰ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু এই দিশত আমি UPPL দলৰ লগত একেলগে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধা ৰাইজ, যোৱা কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত যি অত্যন্ত সুন্দৰভাৱে ফুটবল প্ৰতিযোগিতা চলিছিল আৰু লাখ লাখ লোকৰ যি সমাৱেশ হৈছিল সি বড়ো ভূমিত এক নতুন শান্তিৰ বাতৰি কঢ়িয়াই আনিছিল। আজিৰ সভাতে মই ঘোষণা কৰিব খুজিছো যে সেই ফুটবল প্ৰতিযোগিতাৰ অত্যন্ত সুন্দৰ দৃশ্য দেখি যে সেইদিনাই মই সংকল্প লৈছিলো যে কোকৰাঝাৰত সৰু সজাই আৰ্হিত আমি এখন সুন্দৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিম আৰু তাৰ বাবে আজিৰ সভাতে মই ৰাজ্য চৰকাৰৰ হৈ 150 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছো। মই আশা কৰো যে মই অহা বছৰ যেতিয়াই কোকৰাঝাৰলৈ আহিম 6 মাহ সময় লাগিব আৰু এই 6 মাহৰ ভিতৰতে আমি নতুনকৈ ষ্টেডিয়াম নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, আজি এইখন এখন ৰাজনৈতিক দলৰ অধিৱেশন। এই ৰাজনৈতিক দলৰ অধিৱেশনত ময়ো এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ। বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই আপোনালোকৰ এই অধিৱেশন সফল কৰাৰ বাবে অকল বাণী পঠুৱাই নহয় টেলিফোন যোগেও ৰাতিপুৱা তেওঁ মোক কৈছিল মই যাতে আপোনালোকক তেখেতৰ শুভেচ্ছাৰ কথা অৱগত কৰোঁ। আজিৰ সভাতে মই আপোনালোকৰ বাবে সুন্দৰভাৱে আজিৰ এই সুন্দৰ দিনটোত মই আপোনালোকক আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিচাৰো যে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি আৰু UPPL দলে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি আমাৰ মিত্ৰতাক আৰু অধিক আমি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা আগবঢ়াম। শ্ৰদ্ধা ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ বড়োলেণ্ডৰ বিকাশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো। মই যেতিয়া বড়ো ভূমিৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছো আপচুৰ আন্দোলনত নিহতৰ পৰা আনহাতে আন দিশত নিহত হোৱা প্ৰতিগৰাকী পৰিয়ালৰ উল্লেখ কৰাৰ লগতে বড়ো ভূমিত নিজৰ অধিকাৰৰ বাবে অবড়ো আন্দোলনৰ নেতৃত্ব লৈ শ্বহীদ হোৱা সকলকলৈ গৈও মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। কাৰণ মই বিচাৰো মৃত্যুৰ পিছত যেনেকে কোনো বড়ো আৰু অবড়োৰ পৰিচয় নাথাকে ঠিক তেনেদৰে আজি আমি তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই বড়ো ভূমিত বড়ো আৰু অনাবড়োৰ মাজত থকা সকলো পাৰ্থক্য আঁতৰাই সমন্বয়ৰ এডাল মহান সাঁকো আমি নিৰ্মাণ কৰিব লাগিব। উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দিগন্ত নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰো যে আজি যেনেকে আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC BTRৰ পৰা বড়ো ভূমিৰ বড়ো ভাষা বিকাশৰ বাবে কাম কৰিছো ঠিক সেই ধৰণে এই মঞ্চৰ পৰাই অসমীয়া ভাষা গোৰ্খা ভাষা বঙালী ভাষাৰ উন্নয়নৰ বাবেও তেওঁলোকৰ মিডিয়াম স্কুলসমূহৰ শক্তিশালীকৰণৰ বাবেও BTR কৰ্তৃপক্ষই যাতে কাম কৰে তাৰ বাবে মই তেওঁলোকক আহ্বান জনাম। মই আকৌ কৈছো বড়োসকল হল অসমৰ আদিমতম জনগোষ্ঠী, বড়োসকল হল অসমৰ পিতৃপুৰুষ আৰু আমি আন সকল
যিসকল হৈছো তেওঁলোকৰ সন্তান স্বৰূপ এজন পিতৃয়ে যেনেকে সকলো সন্তানৰ দায়িত্ব লয় তেনেদৰে আমাৰ বড়ো নেতৃত্ব আৰু ইউপিপিএল দলে বড়ো ভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব লওক অভিভাৱকৰ দৰে দায়িত্ব লওক সম বিকাশ আৰু সম উন্নয়নৰ বাবে গুৰুত্ব দিয়ক তাৰ বাবে মই আহ্বান জনাম শ্ৰদ্ধা ৰাইজ যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আদিবাসীসকলৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে চুক্তি স্বাক্ষৰিত হ'ল মই বিটিআৰৰ নেতৃত্বক আহ্বান জনাম যে আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত যিসকল আদিবাসী লোক আৰু বড়ো লোকসকলৰ ভূমি মাটি আদিত ক্ষতি হৈছিল তেওঁলোকে নিজৰ ঘৰৰ পৰা আঁতৰি আহিব লাগিছিলে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বিটিআৰে যাতে কাম হাতত লয় আৰু এই দিশত অসম চৰকাৰে বিটিআৰ কৰ্তৃপক্ষক সম্পূৰ্ণ আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি আজিৰ সভাতে মই ঘোষণা কৰিছো শ্ৰদ্ধা ৰাইজ আজিৰ বিটিআৰৰ নেতৃত্ব লোৱা ইউপিপিএল দলৰ ত্ৰিবাৰ্ষিক অধিৱেশনত আপোনালোকে গোট খাইছে সকলো জাতি জনগোষ্ঠীৰ লোকৰ এই ভূমি এক মিলনৰ ভূমিলৈ ৰূপান্তৰ হৈছে মই বিচাৰো বড়োলেণ্ডৰ কোনো মাতৃৰ বুকু আৰু যাতে বন্দুকৰ গুলিত খুদা নহয় প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানক জন্ম দি সেই সন্তানক শিক্ষিত কৰাৰ সপোন দেখিবলৈ যাতে সাহস পায় প্ৰেৰণা পায় বড়ো ভূমিৰ পৰা যাতে বন্দুকৰ গুলি চিৰ জীৱনৰ বাবে নোহোৱা হৈ যায় আৰু শান্তিৰ কপল জুৰি এই বড়ো ভূমিত যাতে স্থায়ীভাৱে থাকিবলৈ পায় তাৰ বাবে ইউপিপিএল দলক সামাজিক ৰাজনৈতিক পৰিৱেশ নিৰ্মাণৰ বাবে মই দায়িত্ব আগবঢ়াম শ্ৰদ্ধা ৰাইজ বড়ো ভূমিৰ বিকাশৰ বাবে আমি দায়বদ্ধ অকল স্বাস্থ্য খণ্ডতে নহয় বড়ো ভূমিৰ যোগাযোগৰ ক্ষেত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছো পাগলাদিয়াৰ দলঙৰ পৰা বড়ো ভূমিত প্ৰায় 1000 কোটি টকাৰ গুডউইল পেকেজ দিয়াৰ পৰা আমি বড়ো ভূমিত অসম মালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ ৰূপায়ণ কৰি বড়ো ভূমিৰ ৰাইজক যোগাযোগৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব খুজিছো বড়ো ভূমিৰ দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিব বিচাৰিছো আজিৰ সভাতে মই ঘোষণা কৰিব বিচাৰিছো যে অহা 1 জানুৱাৰীৰ পৰা আমি বড়ো ভূমিৰ দৰিদ্ৰ লোকসকলৰ বাবে নতুনকৈ অৰুণোদয় আঁচনি নতুনকৈ বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়াৰ কাম আমি আৰম্ভ কৰিম তাৰ লগে লগে যিমান লোকৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে যাতে 5 লাখ টকালৈকে অসম আৰু অসমৰ বাহিৰৰ হস্পিটালত বিনামূলীয়া চিকিৎসাৰ সুবিধা পায় তাৰ বাবেও অহা 1 জানুৱাৰীৰ পৰা আমি নতুন আঁচনিৰ কাম হাতত ল'ম পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আঁচনিৰ পৰা প্ৰেৰণা লৈ অন্ত্যোদয়ৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ বড়ো ভূমিৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ যোৱা 1.5 বছৰ আগতে মই ৰুণীখাটালৈ আহিছিলো ৰুণীখাটাত যি ধৰণে শিশুসকলক জীয়াই থকাৰ ন্যূনতম সুবিধাৰ বাবে ছিকিমত বিক্ৰী কৰিবলগীয়া হৈছিল তেনেকুৱা ঘটনাই আমাৰ মনত দুখ দিয়ে এই বড়ো ভূমি কৃষিৰ বাবে এক উৰ্বৰ ভূমি বড়ো ভূমিত যিকোনো গছৰ উৎপাদন হ'ব পাৰে বনভূমি ধ্বংস নকৰাকৈও আমি বড়ো ভূমিত মূল্যৱান ঔষধৰ এক সুন্দৰ অৰ্থনৈতিক পৃষ্ঠভূমি আমি নিৰ্মাণ কৰিব পাৰো মই আশা কৰিম বিটিআৰৰ নেতৃত্বত এক সুন্দৰ অৰ্থনৈতিক কাৰ্যসূচীৰে আমাৰ বড়ো ভূমিৰ উন্নয়নৰ বাবে অনাগত দিনত আমি আত্মনিয়োগ কৰিম শ্ৰদ্ধা ৰাইজ আজিৰ এই সুন্দৰ দিনটো মই পুনৰ এবাৰ ইউপিপিএল দলৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ অভিনন্দন জনাইছো
আৰু যোৱা দিনবোৰত অত্যন্ত সুদক্ষতাৰে বিটিআৰৰ নেতৃত্ব দিয়াৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো। মই বিশ্বাস কৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই বড়োভূমি এখন সুন্দৰ ফুলনিৰ দৰে জিলিকি থাকিব। উন্নয়ন আৰু প্ৰগতিৰে এই বড়োভূমি শান্তি আৰু প্ৰগতিৰ এক নতুন সুন্দৰ সোণোৱালী পৃথিৱীলৈ ৰূপান্তৰিত হ'ব। এই দুআষাৰেৰে পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰিছো। নমস্কাৰ, খুলুমবাই, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, UPPL,